দৰংগাজুলি সমষ্টিত মোৰ আজি প্ৰথম নিৰ্বাচনী সভা আৰু এই আঙাৰকাটা অঞ্চলত ৰাইজৰ যিটো বিপুল উৎসাহ, এই উৎসাহত মই নিশ্চিত এইবাৰ বিজিত গৌড়া নাৰ্জাৰীয়ে অকল জয়লাভ হয় নহয়, ৰেকৰ্ড ভোটত জয়লাভ হ'ব। চাৰিওফালে ভাৰতীয় জনতা পাৰ্টিৰ পৰিৱেশ, পদুম ফুলৰ চিনত ভোট দিবৰ কাৰণে বিটিয়াৰবাসী আজি উৎসাহিত হৈ আছে। এই দৰংগাজুলিত বিজিত গৌড়া নাৰ্জাৰীয়ে বিপুল ভোটত বিজয়ী হ'ব আৰু আমি সকলোৱে মিলি এখন সুন্দৰ বিটিয়াৰ নিৰ্মাণ কৰিম, সুৰক্ষিত বিটিয়াৰ নিৰ্মাণ কৰিম, যি বিটিয়াৰত প্ৰতিটো জাতি জনগোষ্ঠীৰ সমান অধিকাৰ থাকে। প্ৰত্যেক জাতি জনগোষ্ঠীয়ে নিজক এইখন বিটিয়াৰত সুৰক্ষিত অনুভৱ কৰে আৰু নিজকে প্ৰথম শ্ৰেণীৰ নাগৰিক যেন অনুভৱ কৰে। সেই কাম কৰাতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ দায়িত্ব আৰু সেই দায়িত্ব পালন কৰিবৰ কাৰণে আজি প্ৰথম নিৰ্বাচনী সভা বিটিয়াৰ দৰংগাজুলিৰ প্ৰথমখন নিৰ্বাচনী সভা মই আঙাৰকাটা অঞ্চলত কৰিলোঁ আৰু মই এই অঞ্চলত যিটো উৎসাহ দেখিলোঁ, এই উৎসাহৰ পৰা মই নিশ্চিত যে দৰংগাজুলিয়ে নহয়, সমগ্ৰ বিটিয়াৰতে আমি বিপুল ভোটত বিজয়ী হ'ম। সেইকাৰণেতো এজন MLA আৰু এজন প্ৰাক্তন MLA হাৰাই যেতিয়া বিজিত গৌড়া নাৰ্জাৰী আহিব, বিজিত গৌড়াটো আমাৰ মেইন হিৰো হ'বনে নাই? আৰু মেইন হিৰো হ'বলৈ গৈ আছে। MLA-কো হাৰাব, ex-MLA-কো হাৰাব আৰু হাৰাই বিজিত গৌড়া নাৰ্জাৰী আমাৰ মেইন হিৰো হৈ যাব, চিন্তা কৰিব নালাগে। মই সুধিলোঁ, ডি ভোটাৰ নায়েই ইয়াতে, গোটেই আঙাৰকাটা অঞ্চলটোত হাৰ্ডলি 2-5জন ডি ভোটাৰ ওলাব আৰু বাকী ডি ভোটাৰে নাই। এইটো ইছ্যু কৰিবলগীয়া কি আছে? কেৱল যোৱা 5 বছৰে যিসকল মানুহে কোনো এই মানুহসকলৰ কাৰণে একো কাম নকৰিলে, এতিয়া ইলেকশ্যনৰ আগত এই ডি ভোটাৰৰ কথা কয়, মাটিৰ কথা কয়, এটা ইছ্যু বনাব চেষ্টা কৰিছে। কিন্তু ৰাইজেতো বুজি পায় ডি ভোটাৰ থাকিলেই ডি ভোটাৰৰ ইছ্যু হ'ব, ইয়াত ডি ভোটাৰে নাই, এটা ইছ্যু ক'ৰ পৰা আহিলে? চাওক, ভাৰতীয় জনতা পাৰ্টি যেতিয়ালৈকে আছে তেতিয়ালৈকে নিশ্চিত থাকক, হিন্দু বঙালী বা আমাৰ যিসকল সনাতনী সংস্কৃতিক বিশ্বাস কৰা মানুহ, সেইসকল মানুহ কেতিয়াও বিপদত নপৰে, সেইটো নিশ্চিত। বিজিত গৌড়া নার্জারি কি সিনে ভোট দিতে লাগবো, পদ্ম ফুলে মনে থাকবে।